গাইস আজি আহি গলো লাইটলুম আমি গাড়ী পাৰ্কিং কৰিলো পাৰ্কিং কৰি এনেকে গৈ আছো বৰ্তমান লাইটলুমৰ চাম ক'ত চাম কি আছে অলপ কৈ দিব আপুনি ভিতৰত কিমান ভিতৰত অলপমান ভিতৰত যাব লাগিব এয়া আছে চাক এই গোটেই পাৰ্কিং এইবিলাক গোটেই প্ৰায় বেছিভাগ আমাৰ অসমৰ গাড়ী বিভিন্ন ধৰণৰ গাড়ী গতিকে আপোনালোকে দেখিয়ে পাইছে সেইটো আৰু নকওঁ এটা সানসেট চাম কিন্তু ইমান মেঘ আহি গ'ল সানসেট আমি দেখা নাপালো তথাপি আমি এনজয় কৰিম ভিতৰত যাম চাম কি আছে কি নাই চাওক গাইস কিমান সৰু দোকানো আছে আপুনি কিবা লাগিলে এখন দোকান আছে মানে পাৰ্কিঙৰ ওচৰতে একা কি ৰাস্তা এইটো হৈছে তাৰ মানে লাইটলুমৰ ক'ত যাই আছো বৰ্তমান আমি লাইটলুম নহয় এই য'ত চাম আমি জায়গাটো চাম যে ভিউ পইণ্ট আচ্ছা ঠিক আছে আমি ভিউ পইণ্টত গৈ আছো বৰ্তমান দাদা এটা চব্জিৰ কাৰণে বিখ্যাত নেকি মই যে যিমানখিনি আহিলো মানে গাড়ী লৈ এইটো গোটেইটো দেখাবলৈ কিবা চব্জিৰ খেতি দেখাবলৈ মই চব্জি নেকি কিবা বন্ধাকবি ৰাস্তাই বিক্ৰী কৰি আছে চব্জি মানে ইয়াতে বন্ধাকবি স্কচ এইবিলাক লোকেল প্ৰডাকশ্যন ইয়াতে ৰাস্তাত অলপ কম দামতে পায় ৰাস্তাতে অলপ কম দামতে তুমি উঠাব পাৰা মাৰ্কেটতকৈ অলপ কম দাম হয় কিন্তু ফ্ৰেছ থাকে বস্তুটো মেইন আমাৰ লাইটলুমত অহাত বিশেষ চাব লগা জেগাটো কি বিশেষ চাব লগা ঠাইখন কি লাইটলুমৰ মানে মেইনলি এইটো এটা পইণ্ট ভিউ পইণ্ট ইয়াৰ পৰা মানে ছানৰাইজ ছানছেট তাৰপিছত তোমাৰ এটা ভাল নাজাৰা এটা দেখা যায় আৰু আচ্ছা এতিয়া যদি কিবা কাৰণ অহা হয় ৰুম চুমৰ কিবা এভেইলেবল কিবা ফেচিলিটি আছে নেকি ইয়াতে হোমষ্টে ওচৰত আছে নে মই গম নাপাওঁ বৰ্তমান শ্বিলং ইয়াৰ পৰাতো 22 কিলোমিটাৰ গাইজ বৰ্তমান গম পোৱা নাই আমিও চাওঁ চেষ্টা কৰিম যদি গম শ্বিলং যাই পেলাই থাকিব পাৰি যদি গম পাং কিবা ৰুম চুম যদি থাকে তেতিয়াহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো এইবিলাক দোকান এনেকে মূলা চোলা বেচাই থাকে এইবিলাক লোকেল চব্জি এইবিলাক চাওক লোকেল হয় চব লোকেল আৰু এইফালে ম'ম' চম' বেচাই আছে এই যে মাকৈ এই কি ভাই মথুৰিয়াম লোকেল মথুৰিয়াম আজিতো মানে গোটেইটো মেঘ লাইটলুম কি আছিল লাইটলুম কেনিয়ন আৰু আপোনালোকে কেতিয়াবা যদি আহে লাইটলুম বুলি চাৰ্চ নকৰিব কাৰণটো হ'ল আজি আমি আহি আছিলো ডাউকিৰ পৰা গতিকে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লেতো গমেই পাইছে কিন্তু ডাউকিৰ পৰা আহি থকাৰ সময়ত যেতিয়া আমি লাইটলুম আহি আছিলো তেতিয়া তাৰমানে আমি গুগল মেপ চাই আহি আছিলো কিন্তু গুগল মেপ চাই আহি থাকোঁতে কি হ'ল এটা অলপ কৈ দিবচোন আমাৰ অৱস্থাটো মানে আমাৰ দেৰি হ'ল কাৰণটো সেইটোৱে আমি চাৰ্চ কৰিছিলো লাইটলুম বুলি চাৰ্চ কৰিলে মানে আপোনাক মানে লৈ যাই পেলাই মানে ক'ৰবাত হেৰিত লৈ যাব লাইটলুম নামৰ এটা জেগা তাত লৈ পেলাই এৰি দিব আপোনাক গুগল মেপ ফ'ল' কৰি যদি আহে কিন্তু লাইটলুম কেনিয়ন বুলি চাৰ্চ কৰিব লাগিব লাইটলুম কেনিয়ন ডেছক্ৰিপশ্যনত দি দিয়া হ'ব সেইটো লাইটলুম কেনিয়ন বুলি চাৰ্চ কৰিলে আপুনি ডাইৰেক্ট ইয়াতে ভিউ পইণ্টটো আহি পাব মানে ডাইৰেক্ট যদি লাইটলুম বুলি আপোনালোকে চাৰ্চ কৰে কিন্তু বেলেগ এখন ঠাইত লৈ যাব গতিকে লাইটলুম কেনিয়ন বুলি চাৰ্চ কৰিব লাগিব 6 কিলোমিটাৰমান ঘূৰি আকৌ আহিব লগা হৈছে গোটেই ষ্টাফটো পিছফালে বাইদেউহঁতে আহি আছে আৰু চাওক আগত দেখি গোটেইটো মেঘ কুঁৱলী ধোঁৱা হৈ আছে দোকান কিবা খাবা নেকি চোৱাচোন কিবা লোকেল এইটো কি বস্তু 50 টকা আৰু ফুলকবি এটা 10 টকা লৈ ল'বা নেকি ল'ব পাৰি পিছত যাওঁতে ঠিক আছে এইবিলাক কি আমলখিও আছে আৰু এইটো কি বস্তু এইটো কি বস্তু এইটো আচ্ছা থৈ দিলোঁ বাৰু এইটো নাজানো এইটো আমলখি চিনি পাইছোঁ এইটো লোকেল আলু লোকেল বিলাতী আলু লৈ যাম যাওঁতে চব এইবিলাক হৈছে লেচি এইবিলাক লেচিত তাৰ মানে ফ্ৰিজ দৰকাৰ নাই ডাইৰেক্ট আৰু পাইপডাল দিয়ে আৰু খাই দিয়ে কোনো মধুৰিআম এইটো তাৰমানে লোকেল আলু এতিয়া লোকেল আলু পায় এইটো লোকেল আলু বিক্ৰী কৰি আছে লৈ যাম নেকি যাওঁতে লৈ যাম দুখ নকৰিব গোটেইটো মেঘ একো দেখুৱাব নোৱাৰো আপোনালোকক মেঘে দেখুৱাব লাগিব মানে কুঁৱলীয়ে দেখাব লাগিব গতিকে আপোনালোকক গোটেই ভিউটো দেখাবলৈ নোৱাৰিম গতিকে আপোনালোকক দেখুৱাব লাগিব এই গোটেইটো ধোঁৱা হৈ আছে এয়াই লাইটলুম বৰ্তমানৰ দৃশ্য লাইটলুম এতিয়া বাজিল 4:30 মানে কোনফালে কি আছে একো ধৰিবই পৰা নাই কিবা গম পাইছে একোৱে দেখা নাই ক'ত যাব লাগিব কি ভিউ পইণ্ট ক'ত কি দেখিছে নেকি কিবা দেখিছে নেকি একোৱে নাজানো গুগল মেপ চাম নেকি ইয়াতে চাৰ্চ কৰচোন গুগল মেপ চাই খোজকাঢ়ি যাওঁ আৰু আমি এনেকে তলৰ ফালে গৈ আছো হয় না তলৰ ফালে গৈ আছো যাই চাওঁ কি আছে গতিকে আপোনালোকক এডভান্স জনাব নোৱাৰিম গতিকে আপুনি ভিডিঅ'টো চাই থাকক জানিবৰ কাৰণে কিন্তু কি আছে ময়ো জনাব নোৱাৰিম লিখা আছে এটা ফটো চটো উঠিব মানা
আমি এনেকে নামি আহিছিলোঁ আহি মানে এইটো দেখা পালে অ' তালৈ বলক এই যে তালৈকে যাব পাৰি আৰু লাইট ৰুম ঠাণ্ডা কেনে মজা এই বহুত ঠাণ্ডা আছে লাইট ৰুম এইফালে এনেকে আহিছোঁ এইবিলাক অলপ চাইছোঁ আৰু ঘূৰি পাকি ইয়াৰ পৰা অলপ ভিউ পইণ্টটো দেখা ৰচোন চাওঁ চেষ্টা ইয়াতে মানে আমি এতিয়া বহুত পাহাৰ চাহাৰ দেখা পালোঁ হয় ছানছেটো দেখা পালোঁ হয় কিন্তু এতিয়া একো দেখা নাপায় চব মেঘ চব মেঘ খালি মেঘ আৰু আৰু অলপ ওপৰলৈকে যাইছে গোটেইটো মেঘ একো নাই চব বৰাবৰ আৰু এনেকে মানে তলৰ ফালে অলপ গৈ আছো ৰচোন চাওক কি দেখা পাওঁ চাওক এই আছে লাইট ৰুম এনেকে অলপ ওপৰৰ ফালে গৈ চাওঁ চাই থাকক ভিডিঅ'টো মানে গোটেই বৰফ হৈ গৈছে চাওক গোটেই বৰফ পৰি গৈছে মূৰত মানে এইগিলা বগা হৈ গৈছে এই বৰফ মুচি আছো মানে বৰফ চেষ্টা ৰখাই থৈ একো নাই থেংক ইউ আমি মেঘৰ মাজত নেকি মেঘৰ মাজত আমি আছি মেঘৰ মাজত আকাশখন আৰু কিমান দূৰ হ'ব ইয়াৰ পৰা পালোৱে আকাশখন লগ পামে চাগে পালোৱে নেকি পালোৱে সৌটো আকাশ হয় আকাশলৈ গৈ আছো নেকি আমি আকাশলৈ গৈ আছো ইয়াক কি কয় কি লাইট লুম কি আছিল লাইট লুম পিছত কম অ'কে পিছত কম এই আছে লাইট ৰুম আকৌ এনেকে আহি মানে ভাগৰ লাগি গ'ল তাই বাইদেউ চাহ বিকি আছে পাত মে খাইগা বলক আৰু অলপ ওপৰলৈ আহক আমি এনেকে যাওঁ লাইট ৰুম আহক দাদা আপুনি আগত আহি কেনেকুৱা কি দেখা পালা অলপ কৈ দিয়া আমি পিছত আহিলোঁ মই একোৱে দেখা মানে দেখা পাব চেষ্টাহে কৰি আছোঁ খালি আচ্ছা গতিকে আপোনাৰ লগত আমি চেষ্টা কৰিব লাগিল দেখা পাবা গতিকে ভিডিঅ'টো চাই থাকক আৰু যিসকলে ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আৰু লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই আৰু জেগাটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব চাওক মানে আমি ওপৰত উঠি আহি এইখিনি পালোঁ এইখিনি পাই আপোনালোকক এই ভিউটো দেখাবলৈ চেষ্টা কৰি আছোঁ চাওক এয়া হৈছে লাইট ৰুমৰ গোটেই ভিউটো ছাৰ ধুনীয়া চালিও পানে খালি কুঁৱলী আৰু ধোঁৱা লাইট লুম এয়া হৈছে লাইট লুম গতিকে আপোনালোকক ক'ব লগা আৰু একো নাই মোৰ কাৰণ একো দেখিয়ে পোৱা নাই গতিকে একো নেদেখিলে আপোনালোকক কি ক'ম গতিকে মই ক'ব লগা নাই একো কিবা ক'ব নেকি দাদা অলপ কিবা জাগা খালটো পাৰ হৈ পেলাই যাওঁ নে নাযাওঁ ভাবি আছোঁ অলপ যাবা নেকি কিবা দেখিলা নেকি মানে কৈছে কি আগত বোলে ভূত ওলাই নেকি বলকচোন বোলে ভালে হ'ব ভূতটো ময়ো মোৰ প্ৰিয় ছাবস্ক্ৰাইবাৰসকলক ভূতটো দেখুৱাব পাৰিম লাইট ৰুমৰ হয় নহয় চেষ্টা কৰোঁ হেচ পৰলোঁ মানে বেয়াকে পৰলোঁ একদম মানে ফুৰি চুৰি মোতকৈ খেলাই বেয়াকে পৰলোঁ আৰু নাজাঙাৰ সিফালে নমস্কাৰ বহুত পিছল লাহেকে সিফালে নাযাবা কমো পৰলোঁ ভৰি দুখ পাই গ'লোঁ পইচা দুখ পালোঁ অলপ একো নাই লাইট ৰুমত অহা কথা চলি যাব এটা নামি আছে আস্তে দাদা আস্তে মই বেয়াকে দুখ পালোঁ লাইট ৰুমৰ আহি কি অৱস্থা হৈ গ'ল সেনেকে পিছল খাই আহিলোঁ আৰু এখন পৰ্বতে বুলি ক'ব লাগিল বেলেগ এখন পৰ্বতত আহি আমি বেলেগ এখন পৰ্বতত লাইট ৰুম আহি চালোঁ জেগাবিলাক ভাগৰো লাগিল ঠাণ্ডা খুব বেছি ঠাণ্ডা কিন্তু উপায় নাই গৰম লাগি গৈছে মানে জেকেট লগোৱা নাই ইমানেই গৰম লাগি গৈছে ইমানেই দৌৰিলোঁ মানে চাওক গোটেই ভিউটো গোটেই ধোঁৱা হৈ আছে এই গোটেই ধোঁৱা এই আছে লাইট ৰুম চাই লওক নাই আৰু একো চাব লগা এনেকে আৰু এতিয়া ম'ম' খাম অলপ বহিলেও ভাগৰ লাগিল একে খুলিলো বহুত ঠাণ্ডা গতিকে আমি গৰম ম'ম' বহুত ভাল লাগিল চাই আপোনালোকে আহক এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ ঠাণ্ডা ফিলটো লওক ঠাণ্ডা ফিল ঠাণ্ডা কুল
বাকী যি নহওক চালোঁ গোটেইখিনি যিমানখিনি চালোঁ দেখিলোঁ আৰু যি দেখিলোঁ লগতে আপুনিও দেখিল গতিকে আজিলৈ ইমানতে বাই বাই